Hey guys, ৰাস্তাৰ মাজৰ পৰা ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুমনিজ ব্লগ। তো আমি যাই আছোঁ আজি নৰ্থ গুৱাহাটীত। তো কিয় যাই আছোঁ সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। তো বলক গাইছ, আমাৰ বাছ আহি গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ নৰ্থ গুৱাহাটী মদন কামদেৱ মন্দিৰ, আৰু আপোনালোকক লগ পাই আছোঁ হাইৱেত। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Keep my head up when I act, head up, that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best, die with no regrets. Live with every breath, see my message start to spread. And I had so many dreams, then you hit your teens. Life ain't really what it seems, try to find out what it means. Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Yeah, I put out all this art, it's my only medicine. Yeah, everything I do, I'm just being genuine. Yeah, I'm sick of being screwed, feel my own. Guys, finally আমি আহি পাইছোঁ শৰাইঘাট ব্ৰিজ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ' চাই থাকক। হাইৱেৰ মজা লৈ গাইজ, ফাইনেলি আমি আহি পাইছোঁ টোল গেট। টোল গেটৰ পৰা ৰাইট চাইডে সোমাই যাব লাগে। তো বেছি দূৰ নহয়, বাইহাটা চাৰিআলিৰ পৰা। তো গাইজ, ফাইনেলি আমি আহি পাইছোঁ মদন কামদেৱ মন্দিৰ। তো আমি প্ৰথমতে যাই মানে খানা খোৱাৰ ঠাইটো বিচাৰি উলিয়াই পাছত আপোনালোকক লগ পাই আছোঁ মেইন মন্দিৰত। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক আৰু এতিয়া ধুনীয়া ধুনীয়া মজাবোৰ লৈ থাকক। তো অলপ তো আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ চিৰি বনাই দিছে। আপুনি যদি মানে ঘৰৰ ককা আইতা বা মা দেউতাৰ লগত আহিব খোজে আহিব পাৰে, ন' টেনশ্যন। ধুনীয়াকৈ চিৰি বনাই দিয়া হৈছে। তো আমি ওপৰলৈ উঠি আছোঁ, কিন্তু মন্দিৰ কিয় পোৱা নাই, মানে অলপ বেছি ওপৰত নহয়, অলপ ওপৰত আছে। ওপৰত নাথাকা বুলিও আৰু ক'ব নোৱাৰি। মানে মানুহ চাওক না, কিমান মানুহ আহিছে। মানে কিছুমান মানুহে পিকনিক খাবলৈ আহিছে আৰু কিছুমান মানে মন্দিৰটো দৰ্শন কৰিবলৈ আৰু মানে পুৰণি বস্তুবোৰ চাবলৈ আহিছে। তো আপোনাৰ মানুহ চাওক, মানুহ। আপোনালোকে যিটো চিৰি দেখিছে এইটো চিৰি শিলেৰে বনোৱা চিৰি হয়। আৰু আমি ফাইনেলি আহি পাইছোঁ মেইন মন্দিৰটো, মদন কামদেৱ মন্দিৰ। আৰু এইটো হৈছে আপোনালোকে যেনেদৰে টিলিঙা মন্দিৰত টিলিঙা বান্ধিব পাৰে, আৰু ইয়াতো আপোনালোকে সূতা বান্ধিব পাৰে। তো আপোনালোকক সকলোকে শুভেচ্ছা থাকিল নৱবৰ্ষৰ। আৰু লগতে দেখি আহিছোঁ মন্দিৰৰ চাৰিওকাষে। তো দেখি আহিছোঁ। তো ইয়াতে ধূপ চাকি জ্বলাই দিছোঁ, আৰু জ্বলাই দিয়াৰ পাছত আমি এতিয়া যাম মানে সেৱা ল'বলৈ, য'ত মেইন মানে মূৰ্তিটো আছে সেইটো চাইও আহোঁ, মানে সেৱা লৈ আহোঁ। আৰু আমি এইটো হৈছে যে মদন কামদেৱ মন্দিৰৰ মেইন মূৰ্তি, শিৱ আৰু পাৰ্বতী। তো আপোনালোকে চাই লওক ভালদৰে। ফাইনেলি আহি পালোঁ মদন কামদেৱ মন্দিৰটো। প্ৰণৱ দা, আপোনাৰ ফিলিংছ? বহুত ভাল লাগিছে ইয়াত আহি। মানে আৰু কোনোবা যদি আহিব পাৰে ইয়াত আহিব পাৰে, বহুত ভাল লাগে। ধুনীয়া আছে আৰু মানে পুৰণি বহুত বস্তু আছে, আপোনাৰ চাব পাৰে। এইবোৰ আছে চব পুৰণি বস্তু এইগিলা। আৰু ইভাগে আছে চব পুৰণি বস্তু। তো আমাৰ লগত আছে ডিপুদা। ডিপুদা, ফিলিংছ কেনেকুৱা আপোনাৰ? একদম সুন্দৰ, একদম সুন্দৰ। কেনেকুৱা লাগিলে মানে মন্দিৰটোত আহি? আৰু আপোনাৰ বহুত ভাল লাগে আহি। এবাৰ আহি আপোনালোকে চাই যাব বুলি আশা থাকিল। তো গাইছ, আপোনালোকে একবাৰ আহিব আৰু চাই যাব মদন কামদেৱ মন্দিৰ।
তো গাইজ আপোনালোকে জীৱৰ শিল দেখিছে তো এই শিলবোৰ মানে মাটিৰ তলৰ পৰা উঠি হোৱা শিল হয়। তো আপোনালোকক মানে মদন কামদেৱ মন্দিৰৰ বিষয়ে কিছুমান ৰহস্যৰ কথা কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। এই মন্দিৰটোৰ ৰহস্য যেতিয়া নেকি আমাৰ মহাদেৱৰ পৰিবাৰ পাৰ্বতীয়ে যজ্ঞত নিজৰ দেহ ত্যাগ কৰিছিল, এই কথাটো মহাদেৱে জানি তেওঁ খঙত অধীৰ হৈ পাৰ্বতীৰ মৃতদেহ কান্ধত লৈ অনাই বনাই ঘূৰি ফুৰিছিল। তেওঁৰ শৰীৰত অংগ প্ৰত্যংগ খহি য'ত পৰি গৈছিল তাত এটা থান হৈছিল। সেয়েহে লৈ যেতিয়া তেওঁৰ মৃতদেহ পৰি শেষ হৈ গ'ল আৰু তেওঁ অকলশৰীয়া হৈ গ'ল, তেওঁ ধ্যানত মগ্ন হ'ল। দেৱতাসকলে ভাবিলে যে মহাদেৱৰ কিমান বছৰ ধ্যান কৰি থাকিব, আদি অন্ত নাই। সেয়েহে তেওঁলোকে মহাদেৱৰ ধ্যান ভংগ কৰিব লাগে। সেয়েহে দেৱতাসকলে শ্ৰীকৃষ্ণৰ মানস পুত্ৰ কামদেৱক মহাদেৱৰ ধ্যান ভংগ কৰাৰ কাৰণে তেওঁক পঠাই দিলে। তেতিয়া তেওঁ পঞ্চশিৰ মাৰি মহাদেৱৰ ধ্যান ভংগ কৰি দিয়াত মহাদেৱে অগ্নি যিটো চকুৰে চালে তেওঁ জুই ওলাই, সেইটো চকুৰে চাই মদন কামদেৱক ভস্ম কৰি দিছিল। তেতিয়া ৰতী দেৱীয়ে কথাটো শুনি পাৰ্বতীক সুধিলে, মহাদেৱে তেওঁৰ পুনৰ স্বামীক জীৱন দান দিব পাৰিবনে? মহাদেৱে কামদেৱক জীৱটো দি দিলে, কিন্তু তেওঁৰ আগৰ যিটো ৰূপ আছিল সেই ৰূপটো দিব নোৱাৰিলে। তেতিয়া মহাদেৱে পাৰ্বতীক ক'লে, এই ৰূপটো দিব মা কামাখ্যা দেৱীয়ে। ৰতী দেৱীয়ে আনি 14 বছৰ তেওঁ মহাদেৱক ধ্যান কৰিছিল। ধ্যান মুক্তে কামাখ্যা দেৱীক আনি কামদেৱৰ পুনৰ জীৱন লাভ কৰাৰ উপৰিও আগৰ যিটো ৰূপ আছিল সেই ৰূপটো দান দিছিল। যি তাৰিখে তেওঁৰ পূৰ্ণাংগ জীৱন দান পাইছিল সেই তিথিত চ'ত মাহৰ শুক্ল পক্ষত মদন দেৱৰ মন্দিৰত জন্ম পালন কৰা হয়। মন্দিৰত এইটো এটা পাৰ্ক আছে, যদি কোনোবাৰ জীয়া বাবি আছে হাতত ধৰা গৈ ঘূৰিব পাৰিব, নো টেনশ্যন। আৰু ইদি চাওক দুইজনে ছিংগল হৈ আছে। আমি আহিছিলোঁ মদন কামদেৱ মন্দিৰত পিকনিক খাবলৈ আৰু লগতে মন্দিৰটো স্থাপিত ভাস্কৰ এইবোৰ চাবলৈ যাবলৈ সাজু হৈছোঁ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।